মই আপোনালোকক শুনাব বিচাৰিছোঁ আশা কৰোঁ আপোনালোকে ভাল পাব आज खुश तो बहुत अभी तुम देखो जो आज तक तुम्हारे मंदिर की सीढ़ियां नहीं चढ़ा जिसे आज तक कभी तुम्हारे सामने हाथ नहीं जोड़े जिसे आज तक कभी तुम्हारे सामने सर नहीं झुकाया वो आज तुम्हारे सामने हाथ फैला खड़ा है बहुत खुश होगी तुम बहुत खुश होगे कि आज मैं हार गया लेकिन तुम जानते हो कि जिस वक्त मैं यहाँ खड़ा हूँ वो औरत जिसके माथे से तुम्हारे मंदिर का पत्थर घिस गया वो औरत जिस पर जून भरी तो उसकी पूजा भरी वो औरत जो खुद जल्दी तुम्हारे मंदिर में दीप जलती रही वो औरत आज जिंदगी और मौत के सर पे खड़ी है और ये तुम्हारी हार है हाँ ये तुम्हारी हार है क्या कसूर है उसका कौन सा बाप कौन सा जुर्म क्या कसूर है कि उन्होंने मुझे जन्म दिया है क्या कसूर है कि मुझसे प्यार करता हूँ ये किस बात की सजा दी जा रही है उसे हम घर से बेघर हो गए मेरा बाप जीते जी मर गया मेरी माँ सुहागन होते हुए विधवा बन गई मैंने कभी तुमसे कुछ नहीं मांगा लेकिन आज मांगता हूँ हाँ आज पहली बार तुमसे कुछ मांग रहा हूँ मेरे गुनाहों की सजा मेरी माँ को मत दो मैं अपने आप को तुम्हारे हवाले कर रहा हूँ जो सही कर रहा हूँ लेकिन मेरी माँ मुझे वापस दे दो मेरी माँ मुझे वापस दे दो मेरी माँ मुझे वापस दे दो थैंक यू सो मच थैंक यू सो मच অমিতাভ বচ্চনৰ হয়তো ইমান ডাঙৰ ফেন আৰু মানে তেনেকৈ এখন আছিল চাইছিলোঁ চাই কিনে জাষ্ট ফেচবুকতহে পাইছিলোঁ মানে মই ভাবিছিলোঁ এনেকৈ বনালেতো ভাল মোৰ কিছুমান মানে আগতে ফেচবুকত ষ্টেটাছ দিছিলোঁ ষ্টেটাছত মানুহে ছাপোৰ্ট কৰিছিলে মই ভিডিঅ'ৰ কাৰণে বনাব মানে ফেচবুকৰ কাৰণে সেই ভিডিঅ' বনাইছোঁ ইউটিউবৰ কাৰণে মই বা কোনোবা দিনা পইচা কামাম বা কিবা ইনকাম এনেকৈ মোৰ কোনো তাৰপিছত মোৰ লগৰ কেইজনমানে ক'লে ফাৰ্ষ্ট মই কিবা এটা মেনু বুলি এটা ভিডিঅ' দিলোঁ ফেচবুকত আপলোড নেক্সট কিবা কিবি বনালোঁ নেক্সট এজন মোৰ লগৰে কয় তই এটা কাম কৰ ইউটিউব চেনেল বনাই মই পইচা সেনেকৈ আশা কৰা নাই ইউটিউবত কোনোবা দিনা পইচা পালোঁ কেনেকৈ প্ৰচেছ নাজানো তো তাৰপিছত নেক্সট ষ্টেণ্ডাৰ্ড ভিখাৰী বনালোঁ ফেচবুকৰ কাৰণে বনোৱা হৈছে ফেচবুকত আপলোড ফেচবুকৰ পৰা কোনোবা নহয় বহুত চেনেলে নিলে নি কিনে আপলোড দিলে বহুতে ইনকাম কৰিলে মই খাব তাৰপিছত মই দিলোঁ ইউটিউবত তাৰপিছত লাহে লাহে ষ্টাৰ্ট কৰিলোঁ মানুহবোৰ সেনেকৈ ষ্টাৰ্ট কৰিলোঁ
বেলেগ একো নাই আৰু নৰ্মেলে কৈ দিছোঁ আৰু সেইখিনিয়ে আৰু আৰু ভাগিনজন আপোনাৰ কি হয় ভাগিনজন মোৰ নিজৰ ভাগিন ভাগিন মানে ভাগিনে আৰু ভাগিনক এই বুলি কৈ আছে ছোৱালীজনীৰ নাম তাই ঘৰ চাকচেৰি তাই এক্টিং ভালে কৰে তাইৰ লগত চিনাকি বেলেগ একো নাছিলে ফেচবুকত চিনাকি বোলে এক্টিং কৰিব লাগিব তাইও ঠিকঠাক পূজালৈকে আহি গ'ল এক্টিং কৰিছিলে ভালে পালোঁ তাৰপিছত তাই চাইকেল ল'লোঁ বাকী বহুত ছোৱালীয়ে অডিশ্যন দিছিলোঁ এই পাৰফেক্ট দিব নোৱাৰে কেমেৰা মানে তাইক একবাৰ বুজাই দিলে তাই সেইটো সেনেকৈ লৈ লয় বেলেগবোৰে মানে এক্টিং কৰা যেন লাগে মাজতে বহুতকেইটা ছোৱালী লৈছোঁ কেঞ্চেল কৰি কৰি আহি আছোঁ তাইকটো মই পাৰফেক্ট পাইছোঁ সেইকাৰণে তাক আপোনাৰ এটা কমেডি ডায়লগ এটা চবতকে ভাল লাগিছিল যে কাৰেণ্টৰ তার যে চিনি থয় ইয়াতে হাত দিছো ঘৰতে চব ঘৰতে মানে মানুহ হঠাৎ নাপায় ন তো মই চিষ্টাৰক কোৱা নাছিলোঁ যে মই তাইক যে মই ভিডিঅ' কৰি আছোঁ সেইটো কোৱা নাই কেমেৰাটো অন কৰি থৈ দিছোঁ তাই নেচাৰেলটো নাপাম না ৰিয়েলিষ্টিকটো নাপাম মই ধুনীয়াকৈ মাতিছোঁ তাইক যেন মাত দিছে দেখিছে না কেনেকৈ মাতিছে ঘৰত নাপাতিছে তাই আহিছে কি হ'ল বোলে এটা কাম কেমেৰাটো মই থৈ দিছোঁ হা কিছুমান মই এক্টিং কৰিছোঁ মানে তাই গম পোৱা নাছিল হা মই এটা ধৰছোঁ মই তাই ধৰিছোঁ কৈছে কি হ'ল বোলে ইয়াতে ধৰ ধৰিছে কৈছে মোলৈ যাই যাব টেষ্ট কৰি চাইছোঁ চিষ্টাৰক মাৰিব পিছত ক'লোঁ আৰু যে মই চিষ্টাৰক টেষ্ট কৰিছিল এংগেলটো মিলাই মিলাই কৰিছিলোঁ এনেকৈ মেডিকেল বা ডাইৰেক্ট ইয়াতে মাছি পস্তাব পৰা নাই তো সেইকাৰণে বাকী ডাইলগ এটা লাগে আমাক এতিয়া পুৰা দুই ষ্টাইলত ডাইলগ এটা লাগে দোকানদাৰ লগত লাগে আমাক দোকানদাৰ ডাইলগটো আপুনি দিব লাগে কেনেকৈ যে মানে মই ষ্টেণ্ডাৰ্ড বিষয় না বেলেগ এটা নতুন গাৰ্লফ্ৰেণ্ডে মানে ধোকা দিছে আবেগখিনি দোকানদাৰ ওচৰত ক'ব লাগে যে মোৰ গাৰ্লফ্ৰেণ্ডে ধোকা ওকে চাবি তোমাৰ জীৱনত প্ৰথম প্ৰেম কেতিয়া প্ৰথম প্ৰেম মানে মই ভাল পাওঁ সেইটোৱে প্ৰথম প্ৰেম প্ৰেমিকা কোন আছে তাই নাম মাক ক'ব লাগে তোমাক ভাল পোৱা গম পালি তাক মানে ক'ত আছিলে ব্ৰেকআপ কিয় দেখাত মানে কিয় বা ভাবিব লাগিব মানে বহুত দিনৰ কথা না সৰু হৈছিল বৰ্তমান চানি গল্ডেন প্ৰেমৰ সম্পৰ্কত আছে নে নাই তেনেকুৱা নাই চবকে মই ভাল পাওঁ না নকওঁ পাৰ্টিকুলাৰ এগৰাকী নাই পাৰ্টিকুলাৰ কৰে না আমাৰ চবৰে লগত প্ৰেম কৰিছে যিমান আহে মৰম দিলে কাজিন গাৰ্লফ্ৰেণ্ড বনাব মেনে বনাওঁ ভাল বয়ে বনাওঁ পিছত কি হয় নাজানো ব্ৰেকআপ কাকো দি পোৱা নাই নিজে নিজে অট'মেটিক ব্ৰেকআপ কাকো দি পোৱা নাই ভাগ কৰি পোৱা নাই অ'কে মই যিটো ক'লো সেইটো ক'ব লাগে গাৰ্লফ্ৰেণ্ডে ধোকা দিলে তেতিয়া এতিয়া টাইমত ধোকা দিলে এতিয়া আহি কেনেকৈ ক'ব আৰু মুখন তাক ক'ব লাগিব মানে ধোকা দিছে আৰু আপুনি হেভি দুখ পাইছে মানে হাত চাত ফাটি গৈছে ভাত নাফাটে মোৰ গাৰ্লফ্ৰেণ্ড বেচা বুজি পানী এটা ডাইলগ ক'ব লাগে ডাইলগ ক'ব আছো ও ছোৱালী তুমি দুনিয়াত ধুনীয়া হওক পাতিলে বাছি ল'ব নলবেৰীয়া ভাষা নলবেৰীয়া ভাষা মানে ধুনীয়া হওক পাতিলে বাছ ওলাবই অ'কে এই বি তই যিমান ধুনীয়া নহ'লে কিয় তোৰ পাত বোলে পাত ওলাব কাৰণ তোৰ গেষ্টিক আছে মজা বিয়াৰ ডাইলগটো লাগে আমাক কোনটো ভিখাৰী বুলি নাপাইছে এংগল চা ভৰি বাপৰে চাবি আহি যোৱা তোমাক আৰু এক্সট্ৰাকে ই কৰো নকৰো গোটেইকেইটা একদম মই মানে তোমাক এটা পিষ্টলে মাৰিবলৈ ৰাতিপুৱাৰ পৰা বহুত কষ্ট কৰি আছে মোবাইলটো মানে চুইচ অফ কৰি মই মেডিকেলৰ পৰা ডাইৰেক্ট একচুৱেলি মানে অলপ ভাল পাইছে ৰাতিটো তাৰ মানে প্ৰব্লেম হৈ গৈছিল ওলোটা হৈ গৈছিল আৰু তাত চিলাই বুলি ক'লে যিসকলে গম নাপায় বাৰু তেওঁলোকে সেইদিনা দুমুখা হ'ল এটা দুমুখা চাৰ্ভিচৰ মাকৰ তাৰমানে এইখিনিত মানে ফাটি গ'ল
ইয়াৰ পৰা ইয়ালৈ 7টা চিলাই লাগিছে 8টা চিলাই লাগিছে বহুত বেয়াকৈ ফাটিল